যেতিয়াই আপোনাৰ আপোনবোৰে আপোনাৰ কাষৰ পৰা আঁতৰিব ধৰে, তেতিয়া বুজি পাব আপোনাৰ প্ৰয়োজন তেওঁলোকৰ বাবে পূৰ্ণ হৈ গৈছে। সময়ৰ কামেই আগবাঢ়ি যোৱা। যদি সময় বেয়া তেন্তে অপেক্ষা কৰা, আৰু যদি ভাল হয় তেন্তে ধন্যবাদ দিয়া। আনক ইমান সোনকালে মাফ কৰি দিয়া যিমান সোনকালে তুমি ভগৱানৰ পৰা মাফি বিচৰা। জীৱনত এটা কথা মনত ৰাখিবা, বেয়া তেওঁ কৰে যিয়ে সমতা স্থাপন কৰিব নোৱাৰে। যদি আপুনি সুখৰ সময়ত ভগৱানক মনত নেপেলায়, তেন্তে আপোনাৰ দুখৰ সময়তো মনত পেলোৱাৰ কোনো অধিকাৰ নাই। কিবা এটা নতুন কাম কৰিবলৈ সংকোচ নকৰিবা, আৰু এইটো নাভাবিবা যে হাৰি যাবা। হাৰি কেতিয়াও নোযোৱা, হয়তো তুমি জয়ী হ'বা, নাইবা তুমি এটা শিক্ষা পাবা। ভাল মানুহক ভগৱানে বহুত সুবিধা দিয়ে, কিন্তু কেতিয়াও তেওঁৰ কাষৰ পৰা আঁতৰি নাথাকে। আৰু বেয়া মানুহক বহুত কিবা কিবি দিয়ে, কিন্তু কেতিয়াও তেওঁৰ কাষত নাথাকে। জীৱনটোক বহুত চিৰিয়াছলি ল'বলৈ কোনো প্ৰয়োজন নাই, কাৰণ ইয়াৰ পৰা কেতিয়াও তুমি জীৱনটোক জয় কৰিব নোৱাৰা। সকলো আপোনাৰ বাবে ইজি হৈ যাব যদি আপুনি বিজি হৈ থাকে, কিন্তু সকলো আপোনাৰ বাবে ইজি নহ'ব যদি বেয়া সময়ত আপুনি নিজে লেজি হৈ থাকে।